নমস্কাৰ বন্ধুসকল, আজিৰ এই পৰিৱৰ্তিত অৰ্থনৈতিক সময়ৰ পৰিপ্ৰেক্ষিতত নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং ব্যৱসায় এটা অতিকৈ বহুলভাৱে প্ৰচলিত জনপ্ৰিয় শব্দ। নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং প্ৰতিষ্ঠানসমূহৰ ভিতৰত পৃথিৱীৰ ভিতৰত সৰ্বপ্ৰথম অগ্ৰণী প্ৰতিষ্ঠান অতি সন্মানীয় এমৱে ব্যৱসায় আজি বহু হাজাৰ লোকৰ কাৰণে কেৱল এক অংশকালীন ব্যৱসায় বা পাৰ্ট টাইম অপৰচুনিটিয়ে হৈ থকা নাই, ই এটা ফুল টাইম কেৰিয়াৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। কোৱা হয় ডাইৰেক্ট সেলিং ইজ নট এবাউট আৰ্নিং মানি বাট ক্ৰিয়েটিং এ এছেট। অৰ্থাৎ নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং ব্যৱসায় কেৱল টকা ঘটাৰ এটা আহিলাই নহয়, বাট ই সঁচা অৰ্থত এটা সম্পদ প্ৰতিষ্ঠা কৰাৰ সুযোগ। বন্ধুসকল, এই বিষয়ে মোৰ আজিৰ অতিথি শ্ৰী নিৰ্মলজ্যোতি কপিল। তেওঁ কিছু কথা আপোনালোকৰ আগত ক'ব। শ্ৰী নিৰ্মলজ্যোতি কপিল অসমৰ সংবাদ জগতখনৰ এটা অতিকৈ সুপ্ৰতিষ্ঠিত নাম। আজি বহু বছৰ, প্ৰায় 20 বছৰ কাল তেখেত সংবাদ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু ডাইৰেক্ট সেলিং অৰ্থাৎ নেটৱৰ্ক বিজনেছৰ বিষয়েও তেখেতে কেনেকেনে এই ব্যৱসায়টোৰ থ্ৰুদি আপুনি সম্পদ আহৰণ কৰিব পাৰে তাৰ বিষয়ে কিছু কথা ক'ব। কথাখিনি মন দি শুনক, ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এই বিষয়ে যদি আপুনি আৰু কিছু ইনফৰমেশ্যনছ বিচাৰে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন শুনো নিৰ্মলজ্যোতি কপিল। ধন্যবাদ দীপদা। নমস্কাৰ বন্ধুসকল, মোৰ নাম নিৰ্মলজ্যোতি কপিল। মই এজন পেছাত সাংবাদিক আৰু মই আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে কি 8বিধ সম্পদ আপুনি গঢ় দিব পাৰে। প্ৰথম সম্পদ, এক বাস্তৱিক বাণিজ্যিক শিক্ষা। বন্ধুসকল, জীৱনত সফলতা লাভ কৰিবৰ কাৰণে কিছুমান ছাকচেছ লছ থাকে, কিন্তু দুৰ্ভাগ্যবশতঃ কোনো মহাবিদ্যালয়, কোনো বিশ্ববিদ্যালয় বা বিদ্যালয়ত এই ধৰণৰ ছাকচেছ লোৱাৰ শিক্ষা দিয়া নহয়। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত এটা শৈক্ষিক অংগ জড়িত হৈ থাকে, যিদৰে এমৱে ব্যৱসায়ৰ লগত ব্ৰিট ৱৰ্ল্ড ৱাইড অৰ্থাৎ BWW বুলি এটা শিক্ষা ব্যৱস্থা বা এডুকেশ্যন ছিষ্টেম, ভোকেশ্যনেল এডুকেশ্যন ছিষ্টেম জড়িত হৈ আছে। এই এডুকেশ্যন ছিষ্টেমটোৱে আপোনাক শিকাব জীৱনত সফলতা কেনেকৈ লাভ কৰিব পাৰে, জীৱনত এজন মানুহ কেনেকৈ সফল হ'ব পাৰে। ইৰেছপেক্টিভ অফ হিজ বেকগ্ৰাউণ্ড, তেওঁৰ পৃষ্ঠভূমি যিয়েই নহওক, এজন মানুহে কেনেকৈ জীৱনত আগুৱাই গৈ এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, সেই শিক্ষাটো আপুনি নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত জড়িত হৈ থকা শিক্ষা ব্যৱস্থাটোৰ পৰা লাভ কৰিব পাৰিব। এক ব্যৱহাৰিক বাণিজ্যিক শিক্ষা। দ্বিতীয়তে, আমি ব্যৱসায় বাণিজ্যৰ কথা ক'বলৈ গ'লে যি ধৰণৰ নলেজ উইজডমৰ প্ৰয়োজন হয়, সেই নলেজ উইজডম সাধাৰণ শিক্ষা ব্যৱস্থাত আমি লাভ নকৰোঁ। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত জড়িত শিক্ষা ব্যৱস্থাটোৱে আপোনাক সেই শিক্ষাটো দিব, সেই এডুকেশ্যনটো দিব, যাৰ দ্বাৰা আপুনি জীৱনত সফল হ'বলৈ সক্ষম হ'ব। দ্বিতীয় সম্পদ, ব্যক্তিত্ব বিকাশৰ এটি লাভজনক পথ। বন্ধুসকল, জীৱনত সফল হ'বলৈ হ'লে আপুনি নিজৰ ব্যক্তিত্ব বিকাশ ঘটাবই লাগিব। দুটা শব্দ আছে, আত্মসন্মানবোধ সেল্ফ এষ্টিম আৰু আত্মবিশ্বাস সেল্ফ কনফিডেন্স। কোৱা হয় আপোনাৰ আত্মসন্মানবোধ বা সেল্ফ এষ্টিম যিমান হয় সিমানলৈকেহে আপুনি সফল হ'ব পাৰে বা সিমানলৈকেহে আপুনি ধনী হ'ব পাৰে। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত জড়িত হৈ থকা শিক্ষা ব্যৱস্থাটোৱে, মই কোৱাৰ দৰে এমৱে ব্যৱসায়ৰ লগত জড়িত হৈ থকা BWW নামৰ শিক্ষা ব্যৱস্থাটোৱে কিছুমান পজিটিভ মেণ্টেল এটিটিউড কিতাপ, কিছুমান CDs আৰু কিছুমান চেমিনাৰৰ জৰিয়তে বা ৱৰ্কশ্বপৰ জৰিয়তে আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটাব, যাতে আপোনাৰ সেল্ফ এষ্টিম আৰু সেল্ফ কনফিডেন্স বৃদ্ধি পায় আৰু আপুনি এজন সফল ব্যক্তি হিচাপে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ পাৰে। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে আপুনি লাভ কৰিব পৰা তৃতীয়টো সম্পদ, আপোনাৰ সপোন আৰু মূল্যবোধৰ সৈতে মিল থকা এক বন্ধু মহল। বন্ধুসকল, আপোনাৰ ওচৰে পাজৰে আশে পাশে হয়তো বহুত মানুহ আছে, আপুনি হয়তো বহুত মানুহৰ সংস্পৰ্শত আছে আৰু বহুত মানুহৰ লগত আপোনাৰ সম্পৰ্ক আছে, কিন্তু প্ৰকৃত বন্ধু আপোনাৰ লগত আছেনে? এনে কিছু বন্ধু আপোনাৰ লগত আছেনে যে আপোনাৰ দৰে
ভাবে, আপোনাৰ দৰে চিন্তা কৰে, আপোনাৰ দৰে কথা কয়? হয়, নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ত বা এমৱে ব্যৱসায়ত আপুনি এনে কিছু বন্ধু পাব, এনে কিছু লোক পাব, যাৰ লক্ষ্য আৰু জীৱনৰ প্ৰমূল্যবোৰ আপোনাৰ সৈতে একে হয়, আপোনাৰ সৈতে মিলি যায়। বন্ধুসকল, জীৱনত তেনে বন্ধু পোৱাটো, যাৰ লক্ষ্য আৰু জীৱনৰ প্ৰমূল্যবোধ আপোনাৰ সৈতে একে হয়, তেনে বন্ধু পোৱাটো পৰম সৌভাগ্য, পৰম সম্পদ। চতুৰ্থ সম্পদ, নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে আপুনি কি পাব পাৰে? আপোনাৰ নিজস্ব এক নেটৱৰ্কৰ শক্তি। বন্ধুসকল, শক্তি নেটৱৰ্কত জড়িত হৈ আছে। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ত আপুনি আপোনাৰ নিজৰ মনে মিলা মানুহৰ এটা নেটৱৰ্ক গঢ় দিব পাৰিব, আৰু সেই শক্তি সেই নেটৱৰ্কতে জড়িত হৈ আছে, সেই নিহিত হৈ আছে। আপুনি বৰ্তমানে যি কাম কৰি আছে, হয়তো ব্যৱসায়, হয়তো চাকৰি, আপুনি আন কাৰোবাৰ নেটৱৰ্কৰ অংশীদাৰ। কিন্তু এমৱে ব্যৱসায়ত বা নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ত আপুনি আপোনাৰ নিজৰ এটা নেটৱৰ্ক গঢ় দিব পাৰিব। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে আপুনি গঢ় দিব পৰা পঞ্চমটো সম্পদ হৈছে এক অনুকৰণীয় আৰু সহজতে পৰিসৰ বৃদ্ধি কৰিব পৰা ব্যৱসায়। বহুতে ভবাৰ দৰে নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় কথা চহকী ছুপাৰষ্টাৰ চেলছমেন জাতীয় লোকৰ বাবে নহয়। এই ব্যৱসায়টো সেইসকল লোকৰ বাবেহে যিয়ে আনে ডুপ্লিকেট কৰিব পৰা কাম, আনে অনুকৰণ কৰিব পৰা কাম কৰে। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত ডুপ্লিকেশ্যন বুলি এটা কনচেপ্ট জড়িত হৈ আছে। অৰ্থাৎ আমি এনে কিছুমান কাম কৰোঁ, যিবোৰ কাম আন মানুহে সহজতে ডুপ্লিকেট কৰিব পাৰে, সহজতে অনুকৰণ কৰিব পাৰে। আৰু যেতিয়া আনে সহজতে অনুকৰণ কৰিব পৰা কাম আমি কৰোঁ, তেতিয়া সেই ব্যৱসায়, সেই বাণিজ্য সহজতে পৰিসৰ বৃদ্ধি পায়, তাৰ বিশালতা বৃদ্ধি পায়। নেটৱৰ্ক মাৰ্কেটিঙৰ ব্যৱসায়ৰ জৰিয়তে আপুনি লাভ কৰিব পৰা ষষ্ঠটো সম্পদ, অতুলনীয় নেতৃত্ব দক্ষতা। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত জড়িত শিক্ষা ব্যৱস্থা, মই যেনেকৈ ক'লোঁ, এমৱে ব্যৱসায়ৰ লগত জড়িত হৈ থকা এমৱে বিট ৱৰ্ল্ড ৱাইড শিক্ষা ব্যৱস্থাটোৰ জৰিয়তে তাৰ পৰা লাভ কৰা শিক্ষা তথা নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটোৰ মাজেৰে যেতিয়া আপুনি আগবাঢ়িব, আপুনি এজন প্ৰভাৱশালী ব্যক্তিত পৰিণত হ'ব। এনেকুৱা এজন প্ৰভাৱশালী ব্যক্তি যিয়ে তেওঁৰ অনুগামীসকলক অনুপ্ৰাণিত কৰে সপোন দেখিবলৈ আৰু সেই সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ। আপুনি তেনেকুৱা এজন ব্যক্তি, তেনেকুৱা এজন লিডাৰত পৰিণত হ'ব থ্ৰু দিছ নেটৱৰ্ক মাৰ্কেটিং বিজনেছ। আৱেগিক, মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক এই চাৰিও দিশত আপোনাৰ বিকাশ ঘটি আপোনাক এজন সফল ব্যক্তি হিচাপে, প্ৰভাৱশালী ব্যক্তি হিচাপে, অনুপ্ৰেৰণামূলক ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব জীৱনত। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে আপুনি লাভ কৰিব পৰা সপ্তমটো সম্পদ আৰু যিটো অত্যন্ত গুৰুত্বপূৰ্ণ, সেয়া হ'ল প্ৰকৃত সম্পদ সৃষ্টিৰ কাৰ্যপ্ৰণালী। বন্ধুসকল, বহুত টকা পইচা থকা মানে এজন মানুহ সম্পদশালী নহয়। আপোনাৰ উপাৰ্জন কিমান তাৰ ওপৰত আপুনি সম্পদশালী হয়নে নহয় সেইটো নিৰ্ভৰ নকৰে। আপুনি সম্পদশালী হয়নে নহয় সেয়া নিৰ্ভৰ কৰিব সময়ৰ পৰিমাপত। টকা পইচা আজি আছে, কাইলৈ নাথাকিবও পাৰে, কিন্তু প্ৰকৃত সম্পদ যদি আপুনি সৃষ্টি কৰিব পাৰে, সেয়া দীৰ্ঘ সময়ৰ কাৰণে চিৰস্থায়ী হ'ব। আপুনি উত্তৰ পিঢ়িলৈ অৰ্থাৎ নেক্সট জেনেৰেশ্যনলৈ সেই সম্পদ ট্ৰেন্সফাৰ কৰিব পাৰিব। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে, এমৱে ব্যৱসায়ৰ জৰিয়তে আপুনি তেনেকুৱা দীৰ্ঘস্থায়ী জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন যাব পৰা সম্পদ অথবা এছেট অথবা ৱেল্থৰ সৃষ্টি কৰিব পাৰিব। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে লাভ কৰিব পৰা অষ্টমটো সম্পদ, ডাঙৰ সপোন দেখা আৰু তাক দিঠকত পৰিণত কৰাৰ সক্ষমতা। জীৱনৰ ঘাত প্ৰতিঘাতত, জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আপুনি হয়তো সপোন দেখিবলৈ পাহৰি গৈছে। এটা সময়ত হয়তো আপুনি বহুত সপোন দেখিছিল, কিন্তু আজি হয়তো আপোনাৰ সেই সপোনবোৰ হেৰুৱাই গৈছে। কিন্তু নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় আপোনাক সেই সপোনবোৰ পুনৰ জীপাল কৰি তুলিব, আপোনাক পুনৰ সেই সপোনবোৰ দেখিবলৈ সাহস দিব। অকল সপোন দেখুৱাই নহয়, সেই সপোন দিঠকত পৰিণত কৰাৰ ৰাস্তা, সেই সপোন দিঠকত পৰিণত কৰাৰ সক্ষমতা আপোনাক দিব নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়। বন্ধুসকল, জীৱনটোক নিবিড়ভাৱে উপভোগ কৰাৰ এক ব্যৱসায় নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়।
আপুনি যদি আপোনাৰ জীৱনটোক ভাল পায়, আপোনাৰ পৰিয়ালক ভাল পায়, তেন্তে নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে মই ভিডিঅ'টোত উল্লেখ কৰা সম্পদৰাজি আহৰণ কৰি আপুনি এক স্বাচ্ছন্দ্য কৰা জীৱন লাভ কৰিব পাৰে। যদি সেই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই ইউনিক ইউটিউব চেনেলটো ফ্ৰীডম আনলিমিটেড উইথ দীপজ্যোতি এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।